ৰতন আৰু ৰিহা গাঁৱৰ পৰিৱেশত একেলগে ডাঙৰ দীঘল হৈছিল। ৰতন আৰু ৰিহাৰ মনৰ ভাৱ, দুয়োটাই এদিন বিয়া পাতিব। ৰতনেতো মনৰ কথা কৈয়ে দিছিলে ৰিহাক, ৰিহা তই আনলৈ মন নেমেলিবি দেই, মই যদি কিবা এটা কৰিব পাৰোঁ অতি সোনকালেই তোক মই বিয়া পাতিম। ৰিহাও আনলৈ মন মেলা নাছিলে। তাই মেট্ৰিকৰ দেওনাটো যেনে তেনে পাছ কৰিলে হয়, কিন্তু আগলৈ তাই নপঢ়িলে, গৃহস্থীৰ কামত মনোনিৱেশ কৰিলে। ইফালে ৰতনে দৌৰত পাৰ্গত আছিল। সি সোণৰ মেডেলো পাইছিল, কিন্তু পালে হ'ব কি, লাহে লাহে তাৰ মনটো সলনি হ'বলৈ ল'লে। সি গাঁৱৰ ৰিহাৰ কথা পাহৰিয়েই গ'ল। ৰিহাই যে তালৈ বাট চাই আছে। এদিন ৰিহাই নিজে উপজাচি তাৰ ৰুমত সোমাইছিলগৈ। ৰতন, মোক তই ৰাখ, মোক নহ'লে অতিয়া দিনকৈ ঘৰৰ মানুহে হেঁচা দি আছে। কিন্তু ৰতনে তাইক হাতত ধৰি টানি আনি সমাজৰ মানুহবোৰ চিঞৰি চিঞৰি মাতিবলৈ ল'লে, এই ৰিহালৈ চাচোন, এই ৰিহাই মোৰ ভৱিষ্যত নষ্ট কৰিবলৈ কেনেকৈ উঠি পৰি লাগিছে। মই তাইক কেতিয়ানো বিয়া পাতিম বুলি ক'লোঁ, এজনী বদমাছ ছোৱালী। ৰিহাই সিদিনাখন খুব কান্দিছিল আৰু ঘৰলৈ গুচি আহিছিল। কিন্তু ৰতন ডাঙৰ মানুহ হৈছিল, সি চহৰত থাকিবলৈ লৈছিল। এদিন ৰিহাৰ বিয়া হৈ গৈছিল। এটা সন্তানৰ মাতৃ হৈছিল। সাধাৰণ হোজা মানুহৰ দৰে বসবাস সিহঁতৰ। ৰতন উচ্ছৃংখলাৰ সকলোখিনি যেন পাৰ কৰিছিল। সেই এদিন তাৰ এক্সিডেণ্ট হৈছিল আৰু ভৰি এখনি হেৰুৱাই পেলাইছিল। ৰতন ঘূৰি আহিছিল গাঁওখনলৈ, কাৰণ সমান ঠাইত চলা ফিৰা কৰিবলৈ তাৰ কাৰণে ভাল। ৰিহাই চকুলোহে টুকিছিল, একো কিন্তু ক'ব পৰা নাছিল, কাৰণ কোৱাৰ অধিকাৰ আগৰ পৰাই ৰতনে কাঢ়ি লৈছিল। মোৰ গল্পটো কেনে লাগিল ক'ব দেই।